গুড মৰ্নিং ফ্ৰেণ্ডছ, ভালনে সকলোৰে? মোৰো ভালেই। আজি ৰাতিপুৱাতে আপোনালোকৰ বাবে ইলিছ মাছৰ এটি বৰ সুন্দৰ ৰেচিপি লৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন হয় এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। ইয়াৰ বাবে ইলিছ মাছ ল'ব লাগিব। ইলিছ মাছ 2 পিচ লোৱা হৈছে। ক'লা সৰিয়হ আৰু বগা সৰিয়হখিনি পানীত তিয়াই কোমলাই ল'ব, আৰু তাৰপিছত ভালকৈ ধুই এটা মিক্সিং জাৰত দি দিব। লগতে এটা জলকীয়া দি পানীৰ সৈতে পেষ্ট বনাই ল'ব লাগিব, আৰু বনাই লোৱা পেষ্টখিনি চেকি ল'ব লাগিব। আনফালে এটা বাটিত হালধি গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু জোখমতে নিমখ দি অলপ পানীৰ সৈতে এটা ধুনীয়া ঘোল বনাই ল'ব লাগিব। কেৰাহী এটা গৰম হ'বলৈ দিব, আৰু গৰম হ'লে তাত সৰিয়হৰ তেলখিনি দি দিব, আৰু কালজিৰা আধা চামুচ দি মাছ 2 পিচ ইলুটি সিলুটি কৰি অলপ সময় ভাজি ল'ব লাগিব। বেছি ভাজিব নালাগে। তাৰপিছত বনাই লোৱা হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰৰ মিশ্ৰণখিনি দি দিব লাগিব। গেছৰ জুই কমত ৰাখিব। এতিয়া তাত জলকীয়া 3টা দি দিব। আপোনালোকে ইচ্ছা কৰিলে জ্বলা বেছি খালে বেছিকৈ জ্বলা ব্যৱহাৰ কৰিব, আৰু একেলগতে সৰিয়হৰ পেষ্টখিনিও দি দিব লাগিব। তাৰপিছত কম জুইত উতলাব লাগিব। ঢাকনিখন লগাই দিব, আৰু 10 মিনিটমান সময় কম জুইত উতলাব লাগিব। 10 মিনিট পিছত ঢাকনিখন গুচাই ল'ব, আৰু এবাৰ ভালকৈ মিহলাই ল'ব। ঢাকনিখন গুচোৱাৰ পিছত 1 মিনিটমান ৰাখি পকা জলকীয়া এটা কাটি দি দিব, আৰু তাৰপিছত গেছৰ জুই নুমুৱাই দিব। মোৰ এই ইলিছ মাছৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহে মোৰ আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ। ধন্যবাদ।